কামাখ্যা নমস্তুভ্যং শৈলসুতা কামেশ্বরী। কামাখ্যা দেৱীৰ পুত্ৰীৰ লগে লগে যেতিয়া নৰকাসুৰে মন্দিৰ বনালে, নৰকাসুৰে মন্দিৰ বনোৱাৰ সময়ত অসুৰে এবাৰ আক্ৰমণ কৰিছিলে। সেই আক্ৰমণ কৰাৰ সময়ত যেতিয়া অসুৰে মানে দেৱী মা কামাখ্যাক দেখুৱালে যে যিটো মন্দিৰ আপোনাক বনাই দিম এক ৰাতিৰ ভিতৰত, আৰু ইয়ালৈ যিখিনি যাত্ৰী জনযাত্ৰী আহিব তাৰ পদপথসমূহ এক ৰাতিৰ ভিতৰত বনাই দিয়াৰ ব্যৱস্থা কৰিম। তেতিয়া সতীদেৱীয়ে দেখিলে, অৰ্থাৎ মা কামাখ্যাই দেখিলে যে অসুৰে যিটো ৰূপ লৈছে, যদি অসুৰক এইটো কৰিব দিয়া নহয় তেতিয়াহ'লে তেওঁৰ অৱস্থাটো বেয়া হ'ব। তেতিয়াহ'লে তেওঁ আৰম্ভ কৰিব দিলে। অসুৰে যেতিয়া এই মন্দিৰ আৰম্ভ কৰিলে, তাৰ লগে লগে পুখুৰী বনোৱা আৰম্ভ কৰিলে এক ৰাতিৰ ভিতৰতে, তেতিয়া এই মেখেলা উজোৱা পথ আৰম্ভ কৰিলে। বনোৱা শেষ মুহূৰ্তত সতীদেৱীয়ে দেখিলে যে, আমাৰ মা কামাখ্যাই দেখিলে যে এতিয়া যদি অসুৰে গোটেই এইটো সমাপ্তি কৰে তেতিয়াহ'লে তেওঁ লজ্জান্বিত হ'ব, তেওঁ বিবাহপাশত আবদ্ধ হ'ব লাগিব। তেতিয়া তেওঁ নিজে কুকুৰাৰ ৰূপ ল'লে। কুকুৰাৰ ৰূপ লৈ শেষ ৰাতি মানে সূৰ্য উদয় নোহোৱাৰ আগত তেওঁ ডাক দিলে। ডাক দিয়াৰ লগে লগে অসুৰে দেখিলে যে যদি কুকুৰাই ডাক দিয়া আৰম্ভ কৰিছে, ৰাতিপুৱাই যে আমাৰ এইটো ধ্বংস হৈ যাব। তেতিয়া তেওঁ কুকুৰাক খেদি গৈ কুকুৰাক মাৰিব যোৱাৰ সময়ত ৰাতিপুৱাই পুৱাই যোৱাৰ লগে তেওঁ যিটো এটা বন্ধনত পৰিছিলে কথা কথিতত, সেইটো ধ্বংস হৈ গ'ল। আৰু সেইটো ধ্বংস হোৱাৰ লগে লগে সতীদেৱীও নিজৰ স্থানত থাকিলে আৰু অসুৰ